প্ৰকৃতিয়ে পৰম প্ৰশান্তি প্ৰদান কৰে বাবে আমি ব্যস্ততাৰ মাজতো অকণমান ওলাই যাব লাগে প্ৰকৃতিৰ মাজলৈ। আৰু যদিহে আপুনি ৰাণীৰ সেই বনাঞ্চলৰ মাজেৰে আগবাঢ়ে তেতিয়াহ'লে আপুনি পাব সেউজীয়া আৰু কোমলতা। তাতেই পাব আপুনি এছিয়াৰ একমাত্ৰ এপ হলুক গিবনৰ মনৰ কথা শুনিবলৈ, সিহঁতৰ মাত শুনিবলৈ। চান উবলেই ডুবি বা চানডুবিৰ ফালে আগবাঢ়োতে আপুনি আপোনাৰ বাওঁহাতে থকা পাহাৰবোৰত গাত লগাই খেলি থকা সেই মেঘৰ খেল দেখিলে আপুনি সঁচাই আত্মহাৰা হ'ব, সেয়া মোৰ মনে কয়। আমি পিছে আজি চানডুবিলৈ নাযাওঁ, আমি যাম চলকা দাৰে নামৰ চানডুবিৰ পৰা প্ৰায় 9 কিলোমিটাৰ আঁতৰৰ এটা জলপ্ৰপাতলৈ। মোৰ বিশ্বাস আপুনি তালৈ গৈ ভাল পাব। চলকাদাৰে জলপ্ৰপাতৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত মূলতঃ গাৰো আৰু ৰাভা সম্প্ৰদায়ৰ মানুহ বাস কৰে আৰু অধিকাংশ গাৰো সম্প্ৰদায়ৰ মানুহ এই মুহূৰ্তত খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছে আৰু সেই পন্থা তেওঁলোকে মানি চলে। লক্ষণীয় কথাষাৰ হ'ল সেই অঞ্চলৰ গাঁওবোৰ তুলনামূলকভাৱে যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন আৰু তেওঁলোকে এক পৰিপাটি জীৱনশৈলীক আগবঢ়াই নিয়ে। চহৰৰ যান্ত্ৰিক কোলাহল নাইবা অতি ব্যস্ত জীৱনৰ পৰা আপুনি যেতিয়া সেই জলপ্ৰপাতৰ কাষলৈ ঢাপলি মেলিব তেতিয়া পাৰ হৈ যোৱা গাঁওবোৰে, সেই গাঁৱৰ সেউজীয়াই, সেই গাঁৱৰ জীৱনে আপোনাক সঁচাকৈ আনন্দিত কৰিব, সেয়া মোৰ বিশ্বাস। আপুনি ক্ৰমশ লাহে লাহে আগবাঢ়ক আৰু দূৰত দেখিব আপুনি এখন ধুনীয়া পাহাৰ। নিঃসন্দেহে সেই পাহাৰে আপোনাৰ বাবে আচলতে কঢ়িয়াই আনে আপোনাৰ লক্ষ্যস্থান মৰমৰ জলপ্ৰপাতটোক। জলপ্ৰপাতৰ বুৱতী পানীৰ শব্দই আপোনাক ৰোমাঞ্চিত কৰিব। ইয়াৰ বিপৰীতে আমি যেতিয়া নগৰত থাকোঁ তেতিয়া সেই নগৰৰ যান্ত্ৰিক কোলাহল, গাড়ী মটৰৰ শব্দ, চিঞৰ বাখৰে আমাক পৰম বিৰক্ত কৰি দিব। আপুনি লাহে লাহে খুপি খুপি আগবাঢ়ক চলকা দাৰি নামৰ মৰম লগা অকণমান জলপ্ৰপাতটোলৈ। নৈ নিজৰা জান-জুৰি নাইবা প্ৰকৃতিৰ মাজলৈ যেতিয়া অন্তৰ্ভাগলৈ আপুনি যায়, হাবিৰ মাজলৈ যায়, কেতবোৰ নিয়ম মানি চলা উচিত। যেনে আপুনি যিহেতু সেই হাবিৰ বিষয়ে, নৈ নিজৰাৰ বিষয়ে বিশেষ নাজানে, আনন্দত উত্তেজিত হৈ যেনি তেনি দৌৰ নামাৰিব, খোজ নিদিব। উত্তেজিত হোৱাৰ বিপৰীতে আপুনি সকলো চাই মেলিহে সাৱধানে খোজ দিব, আগবাঢ়িব। কিয়নো যদিহে আপুনি উত্তেজিত হয়, ভুল কৰে, তেতিয়াহ'লে বিপদ আপোনাৰ ওচৰলৈ দৌৰ মাৰি আহিব পাৰে। তেনে কাম কেতিয়াও নকৰিব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল, তোমাৰ অভাৱ পূৰণ কৰিব পৰাকৈ প্ৰকৃতিৰ ওচৰত আটাইখিনি আছে, কিন্তু তোমাৰ লোভ পূৰণ কৰিব পৰাকৈ প্ৰকৃতিৰ ওচৰত একোৱেই নাই। জীয়াই থকাৰ বাবে প্ৰয়োজনীয় পানী, বতাহ আমাক প্ৰকৃতিয়ে বিনামূলীয়াকৈ দিছে। সেয়ে আমি কেতিয়াবা পাহৰি যাওঁ বতাহৰ মূল্য বা পানী কিমানখিনি প্ৰয়োজনীয়। চলকাদাৰে এটি সৰু জলপ্ৰপাত আৰু এই মুহূৰ্তত চলকাদাৰে জলপ্ৰপাতটোৱে সেই অঞ্চলৰ মানুহক জীয়াই থকাৰ পথ মুকলি কৰি দিছে। আমি, আপুনি, মই সকলোবোৰ তালৈ ঢপলিয়াই যাওঁ। চলকাদাৰে আমাক মাতে আৰু আমি যাওঁ বাবেই এতিয়া
সেই অঞ্চলৰ দুগৰাকী মহিলাই হয়তো নিজৰ বাৰীৰ আম, অমিতা নাইবা কুঁহিয়াৰ দুডাল আনি আমাৰ বাবে সজাই মেলি ৰৈ থাকে। আপুনি সাৰ নিদিয়া অতি উত্তম সেই ফল মূল খাব পাৰিব যদিহে আপুনি চলকাদাৰে চাবলৈ যায়। আপোনাৰ বাবে সেই অঞ্চলৰ উদ্যোগী যুৱকসকলে যুৱতীসকলে গাড়ীখন ৰাখিব পৰাকৈও খুব ধুনীয়া ঠাইৰ ব্যৱস্থা কৰি দিছে। আপুনি তাতেই খাব পাৰিব সেই অঞ্চলৰ মহিলাই তৈয়াৰ কৰা বিভিন্ন ধৰণৰ খাদ্য। চাওকচোন, চলকাদাৰে একমাত্ৰ আমাৰ প্ৰশান্তিৰ বাবেই কাম কৰা নাই, সমূহৰ উন্নতিৰ বাবে কাম কৰিছে, সকলোকে জীয়াই ৰাখিছে। মোৰ বিশ্বাস এদিন আপুনি ওলাব আৰু চলকাদাৰে জলপ্ৰপাতটো চাবলৈ যাব। It's like very stuck. Oh.